Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো নিশ্চয় ভালে আছে। আজি মানে কি হল? বিহুটো শেষে হৈছে। আপোনালোকে গম পাইছিলে যে হাঁহি গাটো বেয়া আছিলে। এতিয়া অলপ ভাল পাইছে। সেইকাৰণে আজি ভাবিলো দিল্লীয়াকে এপাক ঘৰৰ পাই আহোঁগে। গতিকে আমি ঘৰলৈ আহিছো। চাই থাকিবচোন ভিডিঅ'টো। আমাৰ হাঁহি এজনী দেখিছেনে? এই মানে কি হৈছে অহাবা শুই আছে আমি মানে আহি পাবহিয়ে হ'ল আমি বাদুলিবাৰ পাইছোঁ এতিয়া এইজনী শুই উঠিছোঁ দেখিছে এইজনী হাঁহি ভণ্টি হাঁহিছে এনেদৰে আহি থাকোঁতে গম পালোঁ যে আমাৰ ঘৰত মানে আৰু আলহী আহিছে আমাৰ ডাঙৰ পেহী ছোৱালী জোৱাই আৰু শাহু শহুহঁতে আহিছে মানে তাই ছোৱালী ফুৰিবলৈ আহিছে আমাৰ ঘৰত লগ পাম ভালেই লাগিছে মনটো বাৰু আমি ঘৰ পাই গ'লোহি তাৰপিছতে এয়া দেখিছে আমাৰ ছোৱালী এয়া আৰু এয়া মিতালী এইজনী আৰু এয়া অনন্যা এয়া আমাৰ জোৱাই দেই আহি পায়ে এয়া দেখিছেনে আমাৰ হাঁহি একদম চবেই মৰমেৰে আৱৰি ধৰিছে এনেকৈ মাহী মহাৰ তাই মৰম পায় কিন্তু ওচৰলৈ নাযায় কান্দিছে আজি যেতিয়া যিহেতু আমি সকলোৱে মিলি একেলগে খাম সেয়া দেখিছে সৰু খুৰাক মাত দিবলৈ যাওঁতে দেখিলোঁ ই হাঁহ কাটি আছে আৰু ইয়াত তাৰ ধেমিলে কথাবোৰ শুনাইছোঁ কাটা কৰি আছো দেই অলপ পিছত আমি কেৰাহীত পেলাম আৰু তাৰপিছত দাঁতত তাৰপৰা গুৰি দাঁতত দিয়া এইফালে ভাত হোৱা মানে আমি চাহ দিয়া ব্যৱস্থা কৰিলোঁ আৰু আমাৰ ফালে পৰম্পৰা আছে যে নতুন প্ৰথম আলহী আহিলে মিতিৰৰ এনেকৈ মান ধৰি পেলাই দিব লাগে আৰু মই চাহখিনি বনাই দিলোঁ পিঠা মই বনাই নিছিলোঁ ঘৰৰ পৰা ইয়াৰ পৰা তাৰপিছত সজাই দিলোঁ তেওঁলোকে খালে তাৰপৰা খোৱাৰ পিছত এয়া তেওঁলোক চব আড্ডাত ব্যস্ত সঁচাকৈ এনেকৈ বহি পেলাই চবেই কথা পাতি ইমান ভাল লাগিলে বুজাব নোৱাৰি মানে এয়া আমাৰ এইফালে একাষৰীয়া হৈ বহি আছে খাইছানে কি খাইছা এয়া বাপেক লিখিছে মনে মনে বাপেকে খাই পেলাল অ'কে আমাৰ চাহ তাহ খোৱা হৈ গ'ল হাঁহি বাগৰ চকলেট অকণ খাই লৈছোঁ মনে মনে এতিয়া ভাত হৈ আছে ভাত বনাই আছে মানে খুৰীহঁতে মই দেখাই আছোঁ আপোনালোকৰ ৰ'ব বাকীখিনি খুৰীয়ে বনালে কিন্তু আমাৰ হাঁহ মাংসখিনি দেউতাই বনাইছিলে সঁচাকৈ মাংসখিনি ইমান ধুনীয়া হৈছিলে নহয় মই যদি কেতিয়াবা সময় পাওঁ আপোনালোকৰ লগত মই দেউতাই বনোৱা হাঁহ মাংস ৰেচিপি শ্বেয়াৰ কৰিম বাৰু অ'কে সময় বহুত হৈ গ'ল কিন্তু এই মাত্ৰ মই হাঁহিক খোৱালোঁ এই খোৱা মানে কি আৰু কি খালা দেহা এইয়া চক মাহীয়ে হহুৱাইছে আৰু আমাৰ হাঁহিয়ে হাঁহি আছে হাঁহিক খোৱাৰ পিছত এয়া খুৰীয়ে মানে আলহীক আমাক প্ৰথমতে খাবলৈ দি ল'লে আৰু এয়া ডাঙৰ মামা আহি পাইছে আৰু খেলি এয়া হৈছে মোৰ আইতা মানে বৌ মই বৌ বুলি কওঁ আইতাক আৰু এয়া দেখিছেনে মই আগতে সদায় যিমানেই ভাত নাখাওঁ বৌৰ লগত এটাৰ পৰা নাখালে ভালেই নালাগে আৰু বহুত দিনৰ মূৰত মোক বৌয়ে এনেকৈ খুৱাই দিছে মই সেইকাৰণে এইখিনি ৰেকৰ্ড কৰি আনিছোঁ ইমান ভাল লাগে ন এনেকৈ ইমান মৰম কৰিছোঁ মা মোৰ যিহেতু নাই এতিয়া সেইখিনি মৰম এয়া বৌয়ে মোক দি থৈছে এয়া আৰু কি ক'ব বহুত দিনৰ মূৰত লগ পাওঁ ভাল লাগে মনটো আকৌ এৰি আহিব মন বেয়া লাগে তাৰপিছতে মোকে দেখি এইকেইজনী লাগিলে খাবলৈ চব হিংসা এইকেইটা হিংসাত মৰিছে বৰ নাতিনীক খোৱা দেখি আৰু কোন জ্বলিব কচোন চুংগু এইটো গোটেই হেৰি হৈছে গলি গৈছে পনীৰ ডাঙৰ নাতিনীক খোৱা আজৰি কৰিলে তাৰপিছত আমাৰ এই আৰম্ভ হৈছে মান ধৰা পৰ্ব দেউতাক মান ধৰিছে সিহঁতি তাৰপিছত চবতকৈ জমনি লাগিছিলে আমাৰ দাদাক দিওঁতে দাদাই কি হৈছে মানে লাজ কৰিছে সিহঁতৰ পৰা মান ল'বলৈ ধৰি জোৱাইকে ধৰি বান্ধি বহাই দিছে ভালকৈ আশীৰ্বাদ এটা দে চিঞৰ বাখৰ হৈ গৈছে মান ধৰোঁতে ভৰিত
এনেদৰে আমাৰ এটা ধুনীয়া দিন সামৰণি পৰিলে মানে ইমান ভাল লাগিলে চবকে লগ পালোঁ কৰিলোঁ তাৰপৰা এয়া আমাৰ কেইখনমান মই ফেমিলি পিক ফটো মাৰিছিলোঁ মানে মোৰ এইটো বেলেগ ভাল লাগে মানে এনেকৈ চবৰ লগত ফটো মাৰি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ এনেকৈ খাই বৈ আজৰি হৈ পেলাই আমি আহি গ'লোঁ আৰু যিহেতু ৰাতিকৈ ভণ্টিহঁত আহিব তেহেঁতলৈ আমি হাঁহৰ মাংসকে লওঁ নে বা ছাগলী মাংস লওঁ এওঁ নামি গৈছে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই টাটা